ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিঘাত সমীকৰণ সম্পৰ্কে আলোচনা কৰিম তোমালোকে ক্লাস 9 ত দ্বিঘাত বহুত পাই আহিছে x লগত থকা দ্বিঘাত বহুপদটো ax square plus bx plus c আদি থাকে যত abc প্ৰত্যেককে বাস্তৱ সংখ্যা কিন্তু x square সহ অৰ্থাৎ a টো 0 সমান নহয় যদি এই দ্বিঘাত বহুপদটো অৰ্থাৎ ax square plus bx plus c শূন্যৰ সমান হয় তেতিয়া আমি এটা দ্বিঘাত সমীকৰণ পাওঁ মই লিখি দিছো আমি ax square plus bx plus c এটা হল x লগত থকা দ্বিঘাত বহুপদ এই দ্বিঘাত বহুপদটো যদি মই শূন্যৰ সমান বুলি লওঁ এটা কি হয় এটা দ্বিঘাত সমীকৰণ এইটো হল দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ অৰ্থাৎ x লগত থকা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ x square plus bx plus c equal 0 যত abc প্ৰত্যেককে বাস্তৱ সংখ্যা এইটো x লগত থকা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ ইয়াত a b c প্ৰত্যেককে এটা এটা বাস্তৱ সংখ্যা কিন্তু x square হল অৰ্থাৎ x square হল ইয়াত a এটো কেতিয়াও শূন্য সমান হ'ব নোৱাৰে কিন্তু a not equal 0 কাৰণ যদি এটো শূন্যৰ সমান হৈ যায় তেতিয়া ইয়াক দ্বিঘাত সমীকৰণ হৈ নাথাকে এটা ৰৈখিক সমীকৰণ হৈ যাব সেই কাৰণে ax square plus bx plus c equal 0 ই দ্বিঘাত সমীকৰণৰ আৰ্হি বা ঠাঁচ এটা হ'ব যেতিয়াহে x square ৰ অৰ্থাৎ এটো শূন্যৰ সমান নহয় এতিয়া আমি বিভিন্ন উদাহৰণ লম যেনে x square plus 1 equal to 0 x square equal to 2x plus 1 x square minus 5x minus 6 equal to 0 এই প্রত্যেকে একটা একটা দ্বিঘাত সমীকরণ এটা আমার টেক্সট বুকত দিয়া ধৰণৰ কিছুমান সমীকৰণ দিয়া আছে এইবিলাক দ্বিঘাত সমীকৰণ হয় না আমি পৰীক্ষা কৰিছো কিন্তু শৰ্ট এটা মত ৰাখিব লগতে দ্বিঘাত সমীকৰণ হ'ব লাগিলে প্ৰতিটো সমীকৰণ x square plus bx plus c equal to 0 আদি থাকিব লাগিব তেতিয়া আমি তাক দ্বিঘাত সমীকৰণ বুলি ক'ব পাৰিম এখানে আমি মুছি দিছো তোমালোকে নিশ্চয় চিনি পাইছা x square plus bx plus c equal to 0 এটা একচুয়ালি এটা দ্বিঘাত বহুপদ ই শূন্যৰ সমান হৈছে গতিকে এই ঠাঁচটো আমি কি ক'ম দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ ক'ম এইটো x লগত থকা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ ইয়াত abc প্ৰত্যেককে বাস্তৱ সংখ্যা কিন্তু a not equal 0 means x square ৰ সহগ ই শূন্য হ'ব নোৱাৰে উদাহৰণ লৈছো x square plus 1 equal to 0 ই এইটো আদি আছে x square plus bx plus c equal to 0 আদি আছে কাৰণ ইয়াত x square অর্থাৎ x square আছে অর্থাৎ x square হল 1 অর্থাৎ এর ঠাইতে 1 আছে bx অর্থাৎ x হল b ইয়াত x হল x তো নাই তার মানে x হল তো 0 অর্থাৎ b ঠাইতে 0 আছে আর b 0 হবে মানে c 0 হবে মানে কথা নাই কারণ এটো 0 হবে মানে c ঠাইতে আছে 1 এটো যদি মই পদকেটা যদি 2x 1 যদি বাফালে লয় হয় মানে একটা স্টেপ করি অর্থাৎ এটা যদি নেক্সট স্টেপটো যদি মই 2x + 1 রাইট সাইডে আছে ফোর সাইডে আছে বাফালে লৈ আমি তেতিয়া এনেকুৱা ঠাঁচত আহি যাব দ্বিঘাত সমীকৰণ হ'ব এটো অলৰেডি এনেকুৱা ঠাঁচত আছে
কাৰণ ইয়াত a ঠাইত আছে 1 b ঠাইত আছে ইয়াতে -5 c ঠাইত আছে -6 অৰ্থাৎ এই ৰাশিটো ax square plus bx plus c equal to 0 এটা নি দিঘা সমীকৰণ হয় আমি এটা উদাহৰণ লৈছো x minus 2 whole square plus 5 equal x into x plus 3 minus 1 এই লিখাত সমীকৰণ হৰণে আমি পৰীক্ষা কৰিম যদি মই বাবাৰ অফালৰ দুইখিনি বিস্তাৰ কৰো কি পাম এটো a minus b whole square আহি আছে গতিকে x minus 2 whole square মই যদি বিস্তাৰ কৰো পাম x square minus 2 into x into 2 plus 2 square plus 5 equal ইয়াক মই যদি বিস্তাৰ কৰো x into x square x into plus 3x minus 1 equal to x square minus 2 puron x puron 2 অর্থাৎ 4x 2 square মানে 4 plus 5 9 this is x square plus 3x plus 1 গটে ফোর সাইডৰ থকা ৰাখি এটা মই বাহুলৈ আনিম তোমরা ক্লাস 8 তে পাইছা বাফালৰ পদবিলাক যেতিয়া সোফালে যায় বা সোফালৰ পদবিলাক যেতিয়া বাফালে আমি সমীকৰণ এটা এটা হিয়তৰ চিনবিলাক চেঞ্জ হৈ যায় যোগ থাকিলে বিয়োগ হয় বিয়োগ থাকিলে যোগ হয় ইয়াত x square cancel যাব -4 -3 -7x হ'ব +9 +1 that is +10 equal 0 এটা সব আমরা এইটো x square + x + c আছে জানো অর্থাৎ এই বাফালৰ অংশটো x square plus bx plus c নাই অর্থাৎ আনভাগ ক'ব গ'লে এই সমীকৰণটো x square plus bx plus c equal to 0 আৰু নাই গতিকে এইটো দ্বিঘাত সমীকৰণ হ'ব পাৰিব জানো নোৱাৰে নিশ্চয় এইটো ax square plus bx plus c equal to 0 আৰু নাই 0 আৰু নাই যেহেতু নাই যদি যেটো পাওয়া সমীকরণ দিয়া আছে সমীকরণ এই দ্বিঘাত সমীকরণ নহয় প্রদত্ত সমীকরণটো দ্বিঘাত সমীকরণ নহয় অর্থাৎ into x square plus bx plus c equal to 0 আহিত নাই গতিকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় আমি আনটা উদাহরণ নাম
x plus 1 into x minus 5 equal to x into x minus 1 plus 3. Now, we will start with x minus 5 plus 1 x minus 5 to x minus 1 8 of x square minus plus x minus 5x, so minus 4x over minus 5. So far, हम को तुम्हें बाहर ले हैं और रोटी के तरफ ले हैं. x minus 2x square, so minus x square. और that x সঠিক পদবিলাক আমি একেলগে যোগ বিয়োগ কৰিম. কিন্তু বহুতৰ যোগ বিয়োগৰ নিয়মটো মাত্ৰ জানাই. x square minus 2x square, so minus x square over minus 4x plus 2x, so minus 2x over minus 5 minus 3 minus 8 equal to 0. So a2 ax square plus bx plus c r আছে এইটো আছে নহয়. So x square হ'ব কি আছে minus 1 x হ'ব minus 2 আৰু এটা minus আছে 8 আছে অৰ্থাৎ 8 ঠাইত আছে minus 1 b ঠাইত আছে minus 2 আৰু c ঠাইত minus 8 গতিকে দ্বিঘাত সমীকৰণ হ'ব অৰ্থাৎ x square plus bx plus c r আছে. এইটো আছে গতিকে প্ৰদত্ত সমীকৰণটো দ্বিঘাত সমীকৰণ হয়. এইটো দ্বিঘাত সমীকৰণ হ'ব. তোমালোকে ভিডিঅ' কেইটা চাই গণিতটো স্ক্ৰীনশ্বট মাৰি ল'বা. স্ক্ৰীনশ্বট মাৰি লৈ তাৰপৰা তোমালোকে এক্সপাণ্ড মানে এনলাৰ্জ কৰি চাব পাৰিবা. স্ক্ৰীনশ্বট মাৰি ল'লে সহজ হ'ব. এতিয়া তোমালোকৰ অনুশীলনী 4.1 দুই ধৰণৰ গণিত আছে. এতিয়া প্ৰথম বিধ আছে তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰা. এইটো পাৰিবা এনেদৰে. তাৰপিছত এটা দিয়া আছে 2 নম্বৰ কুৱেশ্যন এটা দিয়া আছে তোমালোকক তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা. অৰ্থাৎ কেইটামান সমস্যা দিয়া আছে সেইবিলাকক তুমি দ্বিঘাত সমীকৰণৰ আৰ্হিলৈ পৰিৱৰ্তন কৰিব লাগে. মই অনুশীলনী প্ৰথম কৈ দিছোঁ. ইয়াত আছে চোৱা প্ৰথমটো আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বৰ্গমিটাৰ. মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি. আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে. গতিকে দেখা পাইছোঁ আমি কুৱেশ্যনটো যদি পঢ়ি যাওঁ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি অৰ্থাৎ পথালিটো কম. পথালিটো আমি ধৰি লওঁ
মিটাৰ কি আছে মিটাৰ আৰু দিক প্ৰস্থ যদি x মিটাৰ হয় দিক হ'ব তোমাৰ ইয়াত কোৱা আছে দিকটো ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি অৰ্থাৎ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি হ'লে প্লাছ 1 ইমান 2x প্লাছ 1 মিটাৰ এটা আমাক ইয়াত দিয়া আছে মাটিৰ তলৰ কালি 528 বর্গ মিটার এটা আমি আয়তাকার যেহেতু মাটি আমি দীঘার প্রস্থ পাবো তাই মাটি টুকুরার কালি কি কাম আমি মাটি টুকুরার কালি যেহেতু আয়তাকার আয়তর কালি আছে তোমার দিক পূরণ প্রস্থ মানে ইয়াত দিক পূরণ প্রস্থ হবে অর্থাৎ এই দুটা রাখি পূরণ x up x plus 1 পূরণ যেমন পূরণ করো কি পাবো 2x square plus x পূরণ x বর্গ মিটার হলো খালি যেহেতু দীঘার প্রস্থ মিটার আছে গতিকে খালি কি মান হলো বর্গ মিটার কিন্তু আমাক কোৱেশ্চনটো কৈছে এই মাটিটোৰ কালি 528 বর্গ মিটার অর্থাৎ প্রশ্ন মতে আমাক দিয়া আছে एक खाली की अर्थात 2x square plus x in 528 वर्ग मीटर हम गटिके 2x square plus x वर्ग मीटर तो 528 हम सो 528 तो मतलब बाफर में 528 to minus गटिके এই দীঘাৰ সমীকৰণটো হ'ব এই সমস্যাটো বা পৰিস্থিতিটো প্ৰদৰ্শন কৰা সমীকৰণ ইয়াত x মানে और সমস্যাটো যদি প্ৰস্থৰ কথা কোৱা আছে প্ৰস্থৰ মান দিব অৰ্থাৎ প্ৰস্থৰ মানে আৰু যিখিনি মাটিখিনি প্ৰস্থৰ মানে এই সমীকৰণটো সিদ্ধ কৰিব যদি আমি প্ৰস্থটো পাও ইয়াৰ পৰা নিশ্চয় দিক পাম কাৰণ প্ৰস্থৰ দিশৰ সম্পৰ্ক এটা প্ৰস্থ একচুয়ালি দিক হয় 2x plus 1 মাটিটুকুৰাৰ প্ৰস্থই এই দীঘা সমীকৰণটো সিদ্ধ কৰে গতিকে এই সমীকৰণটোৱে সমীকৰণটোৰ সমস্যাটোৰ গাণিতিকভাৱে দেখুৱাবলগীয়া প্ৰদৰ্শন
বাকীকেইটা গণিত তোমালোকে কৰি ল'বা 4.1 অনুৰণীৰ বেছি গণিত দিয়া নাই তাত 2 ধৰণৰ গণিত আছে আমি 2 ধৰণৰ উদাহৰণ লৈ ল'লোঁ এটা অহাকালি মই আৰু এটা ভিডিঅ' দিম য'ত দ্বিঘাত সমীকৰণ আমি কেনেকৈ সমাধান কৰিব লাগে সেইটো আলোচনা কৰিম আজিলৈ ইমানে হা বাই